हेलो बंधु बान्धवीসকল आशा करो সকলোৰে খবৰ ভাল আজি এটা ওলাইছো আন এটা ভিডিও লৈ চাক এতিয়া ওলাইছো আন এটা ঠাইলৈ যাবলৈ এয়া মোৰ ওড়িশা ভিতৰলৈ ললো এয়া ওলালো মৰ্নিং চাই থাকক ফ্ৰেণ্ড এইটো মোৰ মন্দিৰ কবাত যোৱাৰ আগতে সেৱা কৰিলো ৰে ওম নমঃ শিৱায় জয় গণেশ বাবা বাই বাই চাই থাকক খুব ধুনীয়া ভিডিও পাব এটা যিকোনো নতুন জেগা এয়া গৈ আছো দৌৰিছো দেৰি হ'ল देरी है देरी माना हांगाटिक देरी ओई देखो लगे दिलो गेट एया मोर ओडिहान আছে বাবা বিশ্বকৰ্মা ওলালো এতিয়া সব ফ্ৰেন্ড চাই থাকক আপোনালোকে আন এটা ভিডিও ধুনিয়া জাগালৈ গৈ আছো আপোনালোকে হেকলে মোৰ ভিডিওটো চাই থাকক বন্ধু বান্ধৱীসকল আশা কৰো সকলোৰে খবৰ ভাল আজি এটা আপোনালোকক নতুন জায়গা সদায় গাড়ীৰ ভিডিও কি চাব আজি আন এটা জায়গালৈ গৈ আছো সকলোকে নমস্কাৰ আৰু সকলো এই ভিডিওটো সুন্দৰভাৱে শেষলৈ চাই থাকক আৰু ভাল লাগিলে আপোনালোকে মোৰ বেল বটনটো লাইক কমেন্ট এইবিলাক দি থাকিব ভাল লাগিলেও কমেন্ট দিব বেয়া লাগিলে ক'ব চাই থাকক ক'ত গৈ আছো কি গৈ আছো আপোনালোকে এতিয়া নকও শেষলৈ চাই থাকক মোৰ ভিডিওটো বহুত ধুনীয়া মজা জায়গালৈ গৈ আছো যিকোনো সদায় দেখা মানে অজিত দেখা সদায় ধুনীয়া বস্তু দেখাব গতিকে তাত কোনো কথা নাই নেদেখা বস্তু দেখা দিছে যদি কথা নাই নেদেখা বিলাক বেছি শেয়াৰ কৰি দিব থ্যাংক ইউ উঠি গলো ক'ত গৈ আছো কি গৈ আছো আপোনালোকে দেখাই আছো খালি ধুনীয়াকে চাই থাকক আমাৰ ভিডিওটো এয়া অলি গ'ল মানে ধুনীয়া বাইটা চালি পালো চাই লওক এইফালে হৈছে ৰঙিয়াৰ ফালে ৰাস্তাটো দেখাই দিলো ধুনীয়াকে এইটো ৰঙিয়া একো নহয় এইটো ৰঙিয়া তাৰ পাছত এইটো গুৰেশ্বৰ আমি যাম মঙ্গলদৈ ফালে এইটো হৈছে নাৰিকলী মন্দিৰ এইটো আছে শিৱবাজাৰত আপুনি বাটা চাৰিলেৰ পৰা আহিলে এইটো ৰাস্তা আহিব লাগিব এইটো চাই লওক এইটো হাইৱে আহিলে এইটো ৰাস্তাতে পাব শিৱবাজাৰ এতিয়া আমি ভিতৰলৈ যাওঁ শিৱ মন্দিৰটো মানে আগতে শিলৰ আছিলে যেগুলো শিলৰ ভাঙি 50 চনৰ ভূমিকম্পত শিলৰ মন্দিৰটো ধ্বংস হ'ল হোৱাৰ কাৰণে মন্দিৰটো তেনেকৈ বনালে এতিয়া আপোনালোক সেই শিলখিনি বঢ়িয়াকৈ সংৰক্ষিত কৰিছে ইয়াৰ পূজা সমিতিয়ে আপোনালোকক দেখাইছো এই শিলখিনি হৈছে এইখিনি শিল আগতে শিৱ মন্দিৰটো 50 চনৰ ভূমিকম্পত আছিল ইয়াত বহুতো হেৰি আছে চিহ্ন আছে এইটো চাই লওক খুব ধুনীয়া পৰিৱেশ আৰু গোটেই মন্দিৰৰ খুব ধুনীয়া কৰি ৰাখিছে পৰিচয়টি ঠিক আছে ফ্ৰেণ্ডছ মোৰ ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব বেয়া পালেও কমেন্ট কৰিব এয়া মন্দিৰত দেও
এইটো নাৰিকলি মন্দিৰ চিপাঝাৰত হয়। এইটো বাইটা চালিৰ পৰা চিধা আহিলে মাজত পায় আৰু মংগলৰ পৰা আহিলে আপুনি মাজত পাব। গুৱাহাটীৰ মেইন ৰোডত হয়। খুব ধুনীয়া পৰিৱেশ। ইয়াত দেউ নমস্কাৰ দেউ। অঁ আপোনাৰ নামটো নগেন নাথ। আপুনি এই মন্দিৰটোত কিমান দিনৰ পৰা আছে? এইটো খুব জাগ্ৰত শিৱ মন্দিৰ ন? ইয়াৰ কিবা মাহাত্য জানে নেকি? ইয়াত আপুনি যি ভাবে হয় নেকি? বিশ্বাস কৰিব। হয় হয়। এওঁ মানে সকলোকে মানে যি মতে ভাবে সেইমতে তেওঁ শিৱ আৰু এওঁ আচলতে মানে এতিয়া শিলৰ মন্দিৰ আছিল। হয় হয়। শিলৰ মন্দিৰটো 50 চনত আমি বৰকৈ নাজানো। হয় হয়। 50 চনত ভূমিকম্প মানে ভাঙি যোৱা গৈছে, ভাঙি গৈছে। শিলৰ আছিল শিলৰ আছিল। সেইবিলাক শিলটা দেখিছেনে আপুনি? এই চাইডত দি আছে বেৰ কৰি থৈ দিছে যে। হয় হয় হয়। ইয়াত দি ৰাখি থৈছে বেৰ কৰি। এই আগত দি আছে সেইখিনি দেখাম বাৰু মই। মেইন মানে আগৰ শিৱৰ মন্দিৰ আছিল এইটো। ঠিক আছে। এতিয়া আৰু সকলো ভক্ত আহিলে মনৰ কামনা পূৰণ হ'ব, বিশ্বাস আছে। আমিও সদায় আহি যাওঁ ইয়াতে, আহিলে আহোঁ। ঠিক ভাল লাগিল। সকলোৱে ইয়াত আহিব বুলি আশা থাকিল। আহিলে এবাৰ হ'লেও সোমাব। এইটো খুব জাগ্ৰত শিৱৰ মন্দিৰ থাকে। অকণমান কৈ দিব মানে কি আপুনি ইয়াতে থাকে নহয় মন্দিৰৰ ওচৰতে? সদায় বহুত ভক্ত আহে। আপুনি কি গান চান মাৰে নেকি? হয়। কি অলপমান মাৰি দিয়কচোন দবৰটো। Sarana Murali খুব ভাল লাগিলে। Kiramora Sarana Murali Tomaro Hewaro Pushko Napaloki Sari Ekidi থাকে। অকণমান কৈ দিব মানে কি আপুনি ইয়াতে থাকে নহয় মন্দিৰৰ ওচৰতে? সদায় বহুত মানে জাতীয় সম্পদ তামোলটো মেইন। তামোলটো সেইকাৰণে চব খাই ল'ব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ইমান ধাম ধুম শ্বেয়াৰ কৰি দিব।